হেল্ল' গাইজ, সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ খুবেই এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় অৱগত বা জ্ঞাত হৈছে অসমৰ জনপ্ৰিয় অভিনেতা দেৱজ্যোতি কেওট অৰ্থাৎ মোহন বিবাহপাশত আবদ্ধ হ'ল। আৰু বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে তেওঁলোক দুয়োজনলৈকে আমি শুভেচ্ছা জনাইছোঁ। আপোনালোকে মোহনৰ অৰ্থাৎ দেৱজ্যোতি কেওটৰ আচল পত্নীক দেখিছে নিশ্চয়, কিন্তু তেওঁৰ আচল নাম কি বা মোহনৰ আচল পত্নীয়ে কি কৰে সেই বিষয়ে আপোনালোক অৱগত নহয়। আজি এই ভিডিঅ'টোত তেওঁ কি কৰে, তেওঁৰ আচল নাম কি এই বিষয়ে জনাম, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধু বান্ধৱীসকল, মোহনৰ আচল পত্নীৰ নাম অৰ্থাৎ আচল নাম হৈছে বিদিশা ভূঞা। বিদিশা ভূঞাক অৰ্থাৎ মোহনে তেওঁৰ পত্নীক দুয়োজনৰে মাজত কোনো লভ মেৰেজ নাছিল, তেওঁলোকৰ এৰেঞ্জ মেৰেজহে আছিল। বিদিশা ভূঞা হৈছে সুন্দৰ কণ্ঠৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ অসমৰ চুকে কোণে বিভিন্ন ষ্টেজ বা মঞ্চত তেওঁৰ সংগীত পৰিৱেশন কৰিছে। তেওঁৰ অন্য এক পেচা হৈছে তেওঁ ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰী। বিদিশা ভূঞাৰ কণ্ঠত এটি নতুনকৈ গীত শুভমুক্তি পাইছে। গীতটিৰ নাম হৈছে বাউলী কাঞ্চী। বন্ধু বান্ধৱীসকল, আপোনালোকে মোহনৰ পত্নীৰ বিষয়ে জানি কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাব, আৰু তেওঁৰ বিষয়ে আপোনালোকে আগতে গম পাইছিলে সেয়াও জনাব। লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ মাজলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব নাই কৰা। মোহন আৰু তেওঁৰ পত্নীক আপোনালোকে কোনে কোনে ভাল পায় এটি কমেণ্ট কৰি নিশ্চয় জনাই দিব, লাইক কৰিব। ধন্যবাদ। পুনৰ লগ পাম এটি সুন্দৰ ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।